Welcome to back my YouTube channel. আৰু মই এতিয়া বৰ্তমান আছো আমাৰ বোকাখাত টাউনত আৰু যেটো এটো চাওক বোকাখাত ওপৰৰ পৰা কেনেকুৱা দেখি আমাৰ বোকাখাত তো এইফালে এটো আৰু এটো মেইন ট্ৰাফিক পইণ্ট বোকাখাতৰ এখন চিকনাদা থানলৈ যোৱা গেটখন তো ইফালে আছে কাকবুখানী থানৰ গেটখন তো এনেকৈ আছে এটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ তো চাওক তো এতিয়া মই আছো মৰ্নিং ৰাতিপুৱা এতিয়া বাজিছে 9টাত 10:10 হৈছে এতিয়া বৰ্তমান আৰু মই একেবাৰে বিল্ডিঙৰ ওপৰত আছো এম বজাৰৰ ওপৰত তো এইফালেও আছে এনেকৈ চাব পাৰি আৰু আমাৰ ইয়াত প্ৰকাণ্ড দুটা টেংকি আছে এইবোৰ এএছচি হয় চলি আছে এনেকৈ তো আৰু এইফালেও চাব পাৰি এইফালে মন্দিৰ এইটো এইফালেও আছে চাওক এইফালে মই আছোঁ ইয়াত তো মই ডিজি ওচৰত আছোঁ এটা ডিজি মেচিন হয় কাৰেণ্ট গ'লে এইটো মই চলাবলগীয়া হয় আমাৰ এইফালে আছে মই আপোনালোকক আকৌ আবেলি দেখাম যিহেতু এতিয়া বৰ্তমান আমাৰ টাউনত বেছি মানে মানুহ নাই মানে আৰু কম এতিয়া হৈছে তো দুপৰীয়া দেখাম আৰু আপোনালোকৰ যেতিয়া ৰাতি হয় তেতিয়া তাৰ তো হেতুকো দেখাম মানে কেনেকুৱা লাগে ৰাতি কেনেকুৱা লাগে আৰু দিনতো দেখালো এতিয়া বৰ্তমান আৰু চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো আৰু যদি নতুনকৈ কোনোবাই আহিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যন অন কৰি দিব যেহেতু মই দিয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পায় বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰাতি চাওক এইটো নাইটত চাওক বোকাখাত টাউনখন কেনেকুৱা লাগিছে ৰাতি চাওক